singing way oh, way oh. You look like a guy you could নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ডেইলাইটলৈ আৰু আজি মোৰ লগত আছে প্ৰডিউচাৰ ডাইৰেক্টৰ তথা এতিয়া বৰ্তমান নিৰিনায়নৰ স্বত্বাধিকাৰী জোনমণি দেৱী খাউন বাইদেউ প্ৰথমতে বাইদেউক মোৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ নমস্কাৰ আৰু আমি বাইদেউৰ আজি পাৰ্চনেল লাইফৰ কথা বিভিন্ন কথা আমি জানিবলৈ চেষ্টা কৰিম তাৰ আগতে আমি নিৰিনায়নৰ কথা অলপ ডিছকাছ কৰিম নিৰিনায়ন এটা OTT প্লেটফৰ্ম হয় এই বস্তুটো আপুনি মানে এতিয়া প্ৰথম অসমত যেহেতু নতুন হয় হয় আমাৰ নেশ্যনেল পৰ্যায়ত আছে বিভিন্ন তেনেকুৱা হয় হয় কিন্তু অসমত এটা নতুন এপ লঞ্চ কৰিছে খুব কেইদিনমান আগত হয় নতুন বছৰতে হয় সেই এপটোৰ বিষয়ে এতিয়া আমাক কওক যে এইটো কেনেকৈ আপুনি ভাবিলে আৰু ইয়াত আমি কি কি উপলব্ধ হ'ব গোটেই কথাখিনি অলপ যদি আচ্ছা এটা কথা মই আজি এই ডেইলাইট ইউটিউব চেনেলত আজি তোমালোকৰ অনুষ্ঠানলৈ মোক নিমন্ত্ৰণ জনোৱাৰ বাবে মই বহুত ধন্যবাদ জনাইছোঁ আৰু লগতে সকলোলৈকে নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ আৰু মই নিৰিনায়নৰ বিষয়ে ক'বলৈ যোৱাৰ আগতে এটা কথা ক'ব লাগিব যে আমি সময় পৰিৱৰ্তনশীল নিৰিনায়নৰ আইডিয়াৰ কথা তুমি সুধিছা যে কেনেকৈ আহিল কি কথা সময় পৰিৱৰ্তনশীল আৰু আমি এই পৰিৱৰ্তনশীল সময়ৰ লগত নিজক খাপ খুৱাবই লাগিব নহয় জানো এতিয়া ডিজিটেল ইণ্ডিয়া হৈ গ'ল আজিকালি পইচা ট্ৰান্সফাৰো ডিজিটেলি হয় বেগত পইচা লৈ যাবই নালাগে গতিকে তেনেকুৱা এটা সময়ত আমি আৰু ভাবিলোঁ যে প্লেটফৰ্মবোৰ সকলো প্লেটফৰ্ম সলনি হৈ গৈছে লকডাউনৰ সময়ত আমি বেছিভাগ মানুহে ঘৰত নেটফ্লিক্স এমাজন প্ৰাইম হটষ্টাৰ এইবিলাক চাই চাই আমি সময় কটাইছোঁ কিন্তু সেইবিলাক প্লেটফৰ্মত আমি আচলতে দেখা পাইছোঁ যে আমি অসমীয়া কণ্টেণ্ট বা আমাৰ বড়ো কণ্টেণ্ট মিচিং কণ্টেণ্ট আমাৰ স্থানীয় যিবিলাক ভাষা আমাৰ থলুৱা আমাৰ যিবিলাক কণ্টেণ্ট সেইবোৰ আমি নাপাওঁ গতিকে তাতে ধৰক মই জাপানীজ চাইনিজ স্পেনিছ ইংলিছ এইবিলাক ধৰণৰ কণ্টেণ্ট পোৱা যায় ডাঙৰ ডাঙৰ প্লেটফৰ্ম তেওঁলোকে বনাইছে OTT প্লেটফৰ্ম চ' সেইবোৰ কণ্টেণ্ট আৰু আমি ধৰক নিজৰ ভাষাৰ যদি নহয় তেতিয়াহ'লে আমি সেইবিলাকৰ লগত বেছি ভালকৈ জড়িত হ'ব নোৱাৰোঁ সেইকাৰণে মই ভাবিলোঁ যে আমি অসমতো তেনেধৰণৰ এটা প্লেটফৰ্ম নিৰ্মাণ কৰা উচিত খুব গৌৰৱৰ কথা এটা আমাৰ অসমীয়া সকলো প্ৰতিজন জনসাধাৰণৰ কাৰণে এতিয়া মানে নিৰিনায়নটো মই এটা কথা স্পষ্ট কৰিব খুজিছোঁ নিৰিনায়ন কেৱল অসমীয়া ৱেব ছিৰিজৰ এটা এপ নহয় নিৰিনায়ন এটা মোবাইল এপ এই মোবাইল এপত আপোনালোকে বিভিন্ন ধৰণৰ কণ্টেণ্ট চাবলৈ পাব এই মোবাইল এপটো আপোনালোকে প্লে ষ্ট'ৰত গৈ বা এপ ষ্ট'ৰত গৈ নিজৰ মোবাইলত ডাউনলোড কৰি ল'ব লাগিব আৰু ডাউনলোড কৰাৰ পিছত আপোনালোকে এটা সামান্য ছাবস্ক্ৰিপশ্যন দি তাৰ ভিতৰত সোমাব লাগিব সেই ছাবস্ক্ৰিপশ্যনটো দি পেলাই আপুনি ভিতৰত যেতিয়া সোমাব তেতিয়া তাত নিৰিনায়নত যিমানখিনি কণ্টেণ্ট থাকে সকলো আপোনালোকে চাবলৈ পাব আৰু আমি এনেকুৱা এটা বস্তু নিৰিনায়নৰ অসমৰ পৰা আমি ভাৰতৰ বিভিন্ন ঠাইলৈ লৈ যোৱাৰ পৰিকল্পনা কৰিছোঁ ইতিমধ্যে তাকে ইতিমধ্যে যিবোৰ প্লেটফৰ্মৰ কথা আমি অলপ আগতে পাতিলোঁ সেইবোৰ হ'ল ইণ্টাৰনেশ্যনেল প্লেটফৰ্ম সেইবিলাক মাল্টিনেশ্যনেল কোম্পানী সেইবিলাকে আমাৰ ইয়াত আহি ব্যৱসায় কৰিছে কিন্তু আমি সদায় বাহিৰৰ বস্তু এটাক আদৰণি জনাওঁ কিন্তু আমি নিজৰ পৰা এটা বস্তু আমি বাহিৰলৈ যাব পাৰিম আমি অসমৰ পৰা আমি ইণ্টাৰনেশ্যনেল হ'ব পাৰিম তেনেকুৱা ধৰণৰ এটা আচলতে আমাৰ মানে এটা মনোভাৱ এটা মানে সাধাৰণতে খুব কম দেখা যায় আমি ভাবোঁ যে আমি নোৱাৰিম আমি বাহিৰৰটোৱে ভাল বাহিৰৰটোকে আমি আদৰণি জনাওঁ আমিও যে কিবা এটা ভালকৈ কৰিব পাৰিম আমাৰ বস্তুটো ইণ্টাৰনেশ্যনেল হ'ব তেনেকুৱা ধৰণৰ কিছুমান কথা আমাৰ কেতিয়াবা আত্মবিশ্বাসৰ অভাৱ হয় আমি নোৱাৰিম বুলি ভাবোঁ কিন্তু অসমততো টেলেণ্টৰ অভাৱ নাই এতিয়া আপুনি জানি আচৰিত হ'ব যে নিৰিনায়ন যিটো মোবাইল এপ আমি নিৰ্মাণ কৰিছোঁ এই মোবাইল এপটো আমাৰ অসমৰ ল'ৰাই বনাইছে আৰু ইয়াত যিখিনি মানুহে অভিনয় কৰিছে ৱেব ছিৰিজবিলাক নিৰ্মাণ কৰিছে ডাইৰেকশ্যন কৰিছে সেই গোটেইবিলাক আমাৰ অসমৰে ল'ৰা ছোৱালী আৰু লগতে আমি আচলতে কলিকতাতো এটা শাখা খুলিছোঁ নিৰিনায়নৰ আৰু তাতে আমাৰ কিছুমান বেংগলী ৱেব ছিৰিজৰো শ্বুটিং চলি আছে এতিয়া আমাৰ বেংগলী ৱেব ছিৰিজৰ নিৰ্মাণ চলি আছে ভোজপুৰী ৱেব ছিৰিজৰ নিৰ্মাণ কাৰ্য চলি আছে উৰিয়া ৱেব ছিৰিজ হ'ব পাঞ্জাবী ৱেব ছিৰিজ হ'ব মানে এপটো যদিও অসমৰ পৰা লঞ্চ কৰিছে যিটো আমি নোৱাৰিম বুলি ভাবি থকাটো আমাৰ বাইদেৱে পাৰিম বুলি ভাবি লৈছে আৰু সেইটো এপত অসমীয়াৰ লগতে অকল অসমীয়াক লৈ পেলাই এটা এপ আচলতে মানুহে চলাবলৈ টান গতিকে অসমীয়া কমিউনিটিটো বা অসমীয়া মানুহখিনি বহুত কম গতিকে আমাৰ বিভিন্ন ভাষাৰ আমি ৱেব ছিৰিজ বা ফিল্ম আমি দেখা পাম কিন্তু বস্তুটো আমাৰ অসমৰ পৰা হৈছে যিটো কাৰণে আমি গৌৰৱ অনুভৱ কৰিছোঁ অসমৰ পৰা হৈছে অসমৰ পৰা ভাৰতীয় হ'ব আৰু আমি এতিয়া চেষ্টা চলাই আছোঁ ইয়াক আন্তৰ্জাতিক কৰিবৰ কাৰণে গতিকে ইণ্টাৰনেশ্যনেল হ'ব খুব ধুনীয়াকৈ একদম পৰ্যায়ক্ৰমে বাইদেৱে আগবঢ়াই লৈ গৈ আছে একদম সুচাৰুৰূপে এতিয়ালৈকে
বহুখিনি মানে আগবাঢ়িছে খুব সোনকালে আৰু বহুত বেছি আপডেট হ'ব বুলি আমাৰ বিশ্বাস আৰু হয় আমি এভৰিডে আমাৰ টেকনিক্যাল টিমে কাম কৰি আছে আমি এভৰিডে এটা আপডেট আমাৰ মানে হৈ আছে লাগিব বাইৰৰ লগত এটা খুব ষ্ট্ৰং টিম আছে যিটো টিমক মানে ভৰসা কৰিব পাৰি যে এই নিৰিনাইন আমি এদিন মানে নেশ্যনেল পৰ্যায়ৰ যিবিলাক OTT প্লেটফৰ্ম আছে হয় তাহাঁতৰ লগত মানে সম্পূৰ্ণ টক্কৰ দিব পাৰিব বুলি বিশ্বাস আৰু হয় হয় সেইটো পৰ্যায়লৈকে নিব আমি চেষ্টা কৰিছোঁ মেইন কথাটো হৈছে পুঁজি মানে বহুত টকা লাগে আচলতে এই কামখিনি কৰিবৰ কাৰণে আৰু আমাৰ যিহেতু সিমান আমি পুঁজিৰ ফালৰ পৰা সিমান টনকিয়াল নহয় সেইকাৰণে আমি সৰুকৈ আৰম্ভ কৰিছোঁ আৰম্ভ কৰি লাহে 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 তাক বহলোৱাৰ আমি এটা পৰিকল্পনা লৈছোঁ এতিয়া আমি 12খন ৱেব ছিৰিজৰ আমাৰ কাম চলি আছে তো তাৰে ভিতৰত আমি ইতিমধ্যে 5খন ৱেব ছিৰিজ মুকলি কৰিছোঁ আৰু আমাৰ সোমবাৰে 3খন ৱেব ছিৰিজ শুকুৰবাৰে 3খন ৱেব ছিৰিজ এনেকৈ আমাৰ মুকলি হৈ হৈ গৈ থাকিব গতিকে অহা 29 তাৰিখে ইলিগেল নামৰ আমাৰ এখন মেগা প্ৰজেক্ট আছে সেইখন মুকলি পাব যিখন আমাৰ ৰবিদাই একদম ফালি দিছে হয় হয় ধামাকা আৰু ৰবিদাই নিজে ডাইৰেকশ্যন কৰিছে ন নহয় ৰবিদাই ডাইৰেকশ্যন কৰা নাই তেওঁ স্ক্ৰিপ্ট লিখিছে তেওঁ স্ক্ৰিপ্টটো ৰবি শৰ্মাৰ আৰু তেওঁ মুখ্য চৰিত্ৰত অভিনয় কৰিছে ডাইৰেকশ্যন কৰিছে সুব্ৰত কাকতীয়ে আৰু বহুত নৱাগত অভিনেতা অভিনেত্ৰী ইলিগেলৰ জৰিয়তে মানুহৰ মাজলৈ আহিব আৰু যিখন মানে আমাৰ নেশ্যনেল পৰ্যায়ৰ ৱেব ছিৰিজতকৈও বহুত বেছি ভাল হৈছে যেন মানে লাগিছে যিহেতু মই যিদিনা নিৰিনাইন লঞ্চ হৈছিলে সেইদিনা 7টা আপোনালোকৰ ট্ৰেইলাৰ 7টা নে 6টা ট্ৰেইলাৰ ৰিলিজ হৈছিলে তেতিয়া মই ট্ৰেইলাৰটো দেখিছিলোঁ মই নিজে মানে মই ক্লেপ বহুত টাইমলৈকে বজাই আছিলোঁ মানে ইমান বেছি ভাল লাগিছে আমি যিবিলাক আমি নেশ্যনেল পৰ্যায়ৰ ৱেব ছিৰিজ দেখিছোঁ তাতকৈ বহুত বেছি উন্নত পৰ্যায়ৰ আৰু ৰবিদাই পাৰ্চনেলি কোৱা মতে যিখিনি ট্ৰেইলাৰটোত দেখাইছে সেইখিনি মানে একেবাৰে বেষ্ট শ্বট নহয় বেষ্ট শ্বট নহয় 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 তাতকৈও মানে বেষ্ট শ্বট আমি সেইকাৰণে আমি ৱেইট কৰি আছোঁ যে খুব সোনকালে আহক আৰু কাহিনী সাংঘাতিক দম আছে কাহিনী বহুত বেছি ষ্ট্ৰং এটা কাহিনী যিটো কাহিনী মানে ৰবিদাই নিজে লিখিছে আৰু অসমৰ কাহিনী মানে অসমত ঘটি থকা কিছুমান ঘটনাৰে কাহিনীটো গতিকে এইটো তাৰমানে কোনোবা সাউথ ইণ্ডিয়ান চিনেমাৰ কপি পেষ্ট কিবা কাহিনী নহয় গতিকে এইটো অসমৰ মাটিত এটা ঘটি থকা ঘটনাক আলম লৈ পেলাই ৰবি শৰ্মাই নিজে লেখা এটা স্ক্ৰিপ্ট মানে কাহিনীৰ মাজত সম্পূৰ্ণ অসমৰ কেঁচা মাটিৰ গুণ পাব হয় 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 তাৰমানে আমি আশা কৰোঁ মানে অসমীয়া বুলি ক'লে আমি কেৱল বিহু নহয় অসমীয়া বুলি ক'লে কেৱল গামোচা নহয় অসমত বহুত ঘটনা ঘটি আছে অসমত বহুত অপৰাধো ঘটি আছে যিবোৰ কথা আচলতে আমি সেইবিলাক আমি অনা উচিত গতিকে তেনেকুৱা ধৰণৰ কিছুমান কথা লৈ পেলাই আপোনালোকে চালে গম পাব মই এতিয়াই কৈ দিলে আৰু কি হ'ব আৰু ৰবিদা মই এতিয়া এটা কৈ থওঁ আৰু ৰবিদা বুলি ক'লে মানে একশ্যন মানে তামাম একশ্যন আৰু এইখনত কেৱল ৰবি শৰ্মাই একশ্যন কৰা নাই এজাক মানুহে একশ্যন কৰিছে মানে আৰু ইমান সুন্দৰকৈ কৰিছে সেইদিনা মোৰ ট্ৰেইলাৰটো চাই মই পাৰ্চনেলি মোৰ ৰিভিউটো কৈ আছোঁ মোক বহুত বেছি ভাল লাগিছে যে অসমৰ পৰাও ৱেব ছিৰিজ বা চিনেমা আজিকালি ইমান বেছি উন্নত পৰ্যায়লৈ গৈছে যে আমি টলিউডৰ বা বলিউডৰ চিনেমাৰ লগত টক্কৰ দিব পৰা এটা পৰ্যায় পাইছে হয় হয় নহয় এতিয়া উপায় নাই তাৰমানে মই ভাবোঁ আমি কোৱালিটিত কম্প্ৰমাইজ যদি কৰোঁ তেতিয়াহ'লে অন্ততঃ OTT প্লেটফৰ্মত আমি নোৱাৰিম তাৰমানে কৰিব কাৰণ OTT এতিয়া ধৰক মই যদিও এতিয়া মোৰ নিৰিনাইন OTT প্লেটফৰ্মটোত ধৰক মাৰাঠী নাই তামিল নাই তথাপিতো আপুনি চেন্নাইৰ কোনোবা এজন মানুহে এইটো ডাউনলোড কৰিব পাৰে ছাবস্ক্ৰাইব কৰিব পাৰে তেওঁলোকেও আমাৰ কণ্টেণ্টখিনি চাব পাৰে গতিকে আমি যদি একেবাৰে দুৰ্বল কোৱালিটিৰ কণ্টেণ্ট দিওঁ তেতিয়াহ'লে আমি বজাৰত টিকিব নোৱাৰিম প্ৰথম কথা 2 নম্বৰ কথা আমাৰ নিজৰেই এটা মানে মান সন্মানৰ প্ৰশ্নও আছে আচলতে আমি একেবাৰে লুজ ঢিলা কণ্টেণ্ট দিলে আমি কেতিয়াও টিকিব নোৱাৰোঁ এতিয়া গোটেই কম্পিটিশ্যনটো আমাৰ ইণ্টাৰনেশ্যনেল কম্পিটিশ্যন এতিয়া যিখিনি মানুহে নিৰিনাইন চাব সেই মানুহখিনিয়ে ধৰক আপোনাৰ নেটফ্লিক্সত হলিউডৰ বস্তু চাই আছে গতিকে হলিউডৰ বস্তুৰ লগত তেওঁলোকে নিৰিনাইনৰ বস্তুটো তুলনা কৰিব যদিও হলিউডৰ বাজেট ধৰক এটা প্ৰজেক্টৰে তেওঁলোকৰ 1000 কোটি আমাৰ হয়তো বাজেট ধৰক 10 লাখ টকা কিন্তু মানুহে কম্পেয়াৰ কৰিব হলিউডৰ লগত আমাৰ প্ৰজেক্টটো সেইকাৰণে আমি মানে যদিও বাজেট কম আমি যিমানখিনিলৈকে পাৰোঁ সেইখিনি বাজেটেৰে আমি কোৱালিটি দিব লাগিব দিবলৈ চেষ্টা কৰোঁ লগতে আৰু এটা ভাল লগা কথা যে মানে নিৰিনাইনত আমাৰ অসমীয়াত যিবিলাক থলুৱা আমাৰ ভাষা আছে যেনে আপোনাৰ মিচিং গাৰো ৰাভা এইবিলাকৰো মানে কণ্টেণ্টৰ প্ৰডাকশ্যন চলি আছে আৰু খুব সোনকালে আমাৰ
মানে নিৰি নাইনত ৰাইজে দেখা পাব আমি বড়ো কণ্টেণ্ট ইতিমধ্যে আমাৰ দিছোঁৱেই নিৰি নাইনত আৰু বাকী কাৰ্বি মিচিং খাচী গাৰো লগতে আমাৰ নৰ্থ ইষ্টৰ মানে প্ৰতিটো ভাষাৰ আমি চেষ্টা কৰি আছোঁ সেইখিনি প্ৰডাকশ্যন আমি কৰি আছোঁ এতিয়া আৰু লগতে মানে বেংগলী ভোজপুৰী উৰিয়া এইখিনি কণ্টেণ্টটো নিৰি নাইনত মানুহে পাব অতি সোনকালে পাব লগতে হিন্দী কণ্টেণ্টটো পাব আৰু অলপ দিনৰ পিছতে আমি বলিউডৰ এখন খুব সুন্দৰ কাহিনীৰ খুব ষ্ট্ৰং অভিনয়ৰ বলিউডৰ আৰ্টিষ্টে কৰা অভিনয়ৰ এখন চিনেমা আমি নিৰি নাইনত লঞ্চ কৰিম অতি সোনকালে গ্ৰেট নিউজ বলিউডৰ চিনেমাও নিৰি নাইনত উপলব্ধ হ'ব খুব সোনকালে গতিকে মানে আৰু এনিমেশ্যনো আছে আমি এটা এনিমেশ্যন সিৰিজো নিৰি নাইনত ইতিমধ্যে আৰম্ভ কৰি আছিলোঁ এনিমেশ্যনটো মানে কি মানে আমাৰ সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ কাৰণে একেবাৰে সৰু নহয় এইটো অৱশ্যে ডেকা গাভৰু ল'ৰা ছোৱালীৰ কাহিনী লৈ পেলাই নিৰ্মাণ কৰিছে মাই ট্ৰু লাভ বুলি এখন এনিমেশ্যন সিৰিজ এইখন তৰুণাভ দত্তৰ ডাইৰেকশ্যনত কৰিছে আৰু এইখন আমি নিৰি নাইনৰ হোম প্ৰডাকশ্যন নহয় এইটো TD ফিল্মছৰ প্ৰডাকশ্যন হয় আমি নিৰি নাইনে ষ্ট্ৰিমিং ৰাইটটো লৈছোঁ আৰু নিৰি নাইনত মানুহে দেখা পাব চাবলৈ পাব গতিকে এনিমেশ্যন যিটো মানে বস্তু সেই বস্তুটো আচলতে ৱেব ছিৰিজত বা এনেকুৱা ধৰণৰ OTT প্লেটফৰ্মত খুব কম আচলতে দেখা যায় কিন্তু মই ভাবোঁ যে এনিমেশ্যনটোকো আমি উৎসাহ যোগোৱা উচিত আৰু এনিমেশ্যনৰো এচাম দৰ্শক আছে গতিকে সেইটো আমি গুৰুত্ব দিয়া উচিত সেই ভাবি আমি মানে এইখনো আনিছোঁ আৰু খুব ধুনীয়া এটা মানে পৰিকল্পনা সকলো ধৰণৰ বস্তু যাতে মানে ৰাইজে পায় সেইকাৰণে আমি চেষ্টা কৰোঁ আৰু ইয়াৰ ছাবস্ক্ৰিপশ্যন মানে কিমান হ'ব এইটো একেবাৰে কম তোমালোকে জানি ভাল পাবা ডেকা গাভৰু ল'ৰা ছোৱালীবিলাকে যিবিলাকে পকেট মানিৰ পৰা আচলতে ছাবস্ক্ৰাইব কৰিব লগা হয় তেওঁলোকৰ সুবিধা কথা লক্ষ্য ৰাখি আমি মাত্ৰ 199 টকাত 3 মাহৰ ছাবস্ক্ৰিপশ্যন দিছোঁ আৰু প্ৰায় 750 টকাত গোটেই বছৰ গতিকে মানুহে মানে খুব কম খৰচত গোটেই বস্তুখিনি পাব এতিয়া প্ৰথমতে ছাবস্ক্ৰাইব কৰা দুই একে মানে কৈছে যে কণ্টেণ্ট কম আছে হয় আমি এতিয়া আৰম্ভণিতে আমি কণ্টেণ্ট আমাৰ কম আছে আমি পৰ্যায়ক্ৰমে লাহে লাহে কণ্টেণ্ট বঢ়াই গৈ আছোঁ সপ্তাহত 2টা দিন সোমবাৰ আৰু শুকুৰবাৰ এই 2টা দিনত তেওঁলোকে নতুন কণ্টেণ্ট পাই গৈ থাকিব গতিকে যথেষ্ট কণ্টেণ্ট পাব ইন ফিউচাৰ গতিকে ৰাইজক মই আশা কৰিছোঁ যে ৰাইজে মৰম কৰিব ৰাইজে ছাবস্ক্ৰাইব কৰিব আৰু 199 টকা দি পেলাই 3 মাহ তেওঁলোকে নিজৰ মন পচন্দৰ সকলো বস্তু নিৰি নাইনত চাবলৈ পাব আৰু এইখিনি এটা কথা ক'ব লাগিব যে আমাৰ অসমীয়া যিসকল আৰ্টিষ্ট তেওঁলোকে বহুতৰে মানে এনেকুৱা আছিলে যে আমি 2 মাহ কাম পাওঁ 4 মাহ বহি থাকিব লগা হয় এতিয়া হয়তো এই প্লেটফৰ্মৰ জৰিয়তে হয়তো বহুখিনি সেই কমপ্লেইনটো কমিব হয় তাৰমানে কি হৈছে মানুহে যদি ছাবস্ক্ৰাইব কৰে নিৰি নাইন চলি থাকে তেতিয়াহ'লে নিৰি নাইনে যদি কিবা এটা ইনকাম কৰিবলৈ সক্ষম হয় তে নিৰি নাইনে কামো দিব সকলো আৰ্টিষ্টক আৰু আমি প্ৰতি সপ্তাহতে নতুন কণ্টেণ্ট দি থাকিব লাগিব সেইকাৰণে আমি নতুন কণ্টেণ্ট আমি নিৰ্মাণ কৰিব লাগিব আৰু যদি আমি নতুন কণ্টেণ্ট নিৰ্মাণ কৰোঁ তেতিয়াহ'লে আমাৰ আৰ্টিষ্ট কলা কুশলী যিখিনি টেকনিচিয়ান সকলোৱে কাম পাব আচলতে আৰু বস্তুটো যিহেতু অসমৰ মাটিৰ পৰা হৈছে গতিকে আমাৰ ইয়াৰ মানুহখিনিয়ে বেছিকৈ তাৰমানে কাম পাব বেছিকৈ প্ৰফিট পাব আমি কলিকতাত যদিও ব্ৰাঞ্চ কৰিছোঁ পাটনা আৰু ভুৱনেশ্বৰত যদিও ব্ৰাঞ্চ কৰাৰ পৰিকল্পনা কৰিছোঁ গতিকে সেইবিলাকত যিমান হ'ব তাতকৈ ডেফিনেটলি অসমৰ মাটিত বেছিকৈ হ'ব তাৰমানে সেয়াই আৰু গতিকে সেইখিনি সুবিধা ৰাইজৰ কাৰণে আছে আৰু OTT প্লেটফৰ্মৰ সুবিধাটো এনেকুৱা ধৰক আপুনি টিভি চাবলৈ নিৰ্দিষ্ট এটা সময়ত আপুনি ঘৰত বহিব লাগিব টিভিটোৰ সন্মুখত এই OTT কথাটো হৈছে আপুনি য'তে থাকে যেতিয়াই আজৰি পায় তেতিয়াই আপোনাৰ মন পচন্দৰ ছিৰিজখন মন পচন্দৰ চিনেমাখন মন পচন্দৰ ডকুমেণ্টাৰীখন চাব পাৰিব আৰু আমাৰ যুৱ প্ৰজন্মৰ কাৰণে ভাল কথা যে মানে তেওঁলোকে নিজে মোবাইলতে বস্তু উপলব্ধ হ'ব আৰু যিহেতু যুৱ প্ৰজন্ম ফেমিলিৰ লগত বহি পেলাই খুব কমে টিভি চায় গতিকে তেওঁলোকৰ কাৰণে খুব এটা ভাল কথা অসমীয়া ৱেব ছিৰিজ আহি আছে আৰু লগতে বিভিন্ন বলিউডৰ চিনেমালৈকে সৈতে আহিছে আৰু বিভিন্ন ভাষাত আহিব গতিকে সকলোৱে এই এপটোক মানে আঁকোৱালি ল'ব আৰু খুব মৰম কৰিব যিহেতু আমাৰ অসমৰ পৰা হোৱা এটা প্ৰথম মানে মোবাইল এপ অকল আৰ্টিষ্ট কলা কুশলী সকলেই নহয় আচলতে এই মোবাইল এপৰ লগত জড়িত যিখিনি আমাৰ টেকনিচিয়ানছ আছে এটা ডাঙৰ টীম জড়িত হৈ আছে এই গোটেই নিৰি নাইন এটা মানে বিৰাট ডাঙৰ ফেমিলি গতিকে এই গোটেইখিনি মানুহেও আচলতে খুব কষ্ট কৰিছে যাতে ৰাইজক এটা আমি ভাল বস্তু দিব পাৰোঁ হাইটেক
আমি এটা বস্তু এটা যাতে দিব পাৰোঁ আৰু ইয়াতে কণ্টেণ্ট যাতে ছিকিউৰ্ড হয় কোনেও যাতে এই কণ্টেণ্টটো পাইৰেচি কৰিব নোৱাৰে এনেধৰণৰ কিছুমান যাতে তেওঁলোকে কিবা বেলেগ অসৎ উপায় অৱলম্বন কৰিব নোৱাৰে তেনেকুৱা ধৰণৰ কিছুমান প্ৰটেকশ্যন লোৱা হৈছে 99 এপৰ লগত জড়িত টেকনিকেল টিমটোৱে সেইখিনি চেষ্টা কৰিছে গতিকে এই গোটেইখিনি মানুহৰ কষ্টটো সফল হ'ব যদি ৰাইজে বস্তুটো ছাবস্ক্ৰাইব কৰে আৰু ছাবস্ক্ৰাইব কৰি যদি তেওঁলোকে কণ্টেণ্টখিনি চায় তেতিয়াহ'লে আমিও উৎসাহ পাই আৰু ভাল ভাল কণ্টেণ্ট ভৱিষ্যতে দিবলৈ আমি তাৰমানে সক্ষম হ'ম এতিয়া আমাৰ অলপতে উৰিয়া এখন চিনেমাৰ কথা মোৰ লগত পাতিছে এখন বলিউডৰ চিনেমাৰ কথা মোৰ লগত পাতিছে তেওঁলোকে 99ত মানে ৰিলিজ কৰিবলৈ বিচাৰিছে তাৰপিছত ধৰক আমি নিজে নিৰ্মাণ কৰিম কেইখনমান চিনেমা আমি কলিকতাত মোৰ নিজৰ এটা প্ৰজেক্টৰ মই নিজে গৈ আছোঁ মোৰ ডাইৰেকশ্যনত হ'ব এটা প্ৰজেক্ট আমি মানে এই মাহৰ শেষলৈ গৈ মই তাতে শ্বুটিং কৰিম বুলি ভাবিছোঁ এতিয়া যিখিনি প্ৰজেক্ট হৈ আছে সেইখিনি প্ৰজেক্টৰ 99 প্ৰডিউচাৰ আৰু বাকী ডাইৰেক্টৰ সকলো বেলেগ বেলেগ আৰু মই নিজে প্ৰডাকশ্যন কৰা মই নিজে ডাইৰেকশ্যন কৰা কণ্টেণ্টটো আচলতে 99ত আহিব গতিকে মই সকলোকে অনুৰোধ জনাম যাতে সকলোৱে চাই বাইদেউ খুব ধুনীয়া ডাইৰেক্টৰ হয় আগতে বহুকেইখন চিনেমা আৰু শ্বৰ্ট ফিল্ম কৰিছে ডাইৰেকশ্যন গতিকে আমি বাইদেউ পাৰ্চনেল লাইফৰ কথা আমাৰ আহি আছে ছেকেণ্ড ৰাউণ্ডত আহি আছে আমি এইটো ৰাউণ্ডত কেৱল আমি 99ৰ কথা আলোচনা কৰিলোঁ আৰু শেষত বাইদেউৰ পৰা এটা জানিব বিচাৰিম যে 99ৰ এই কনচেপ্টটো আপোনাৰ কেনেকৈ আহিলে মনলৈ 99ৰ কনচেপ্টটো মানে বেছিকেলি মই ক'বই লাগিব যে এইটো মই মোৰ বয়সৰ মানুহে আচলতে ৱেব ছিৰিজ বেছি নাচায় ৱেব ছিৰিজ তোমালোকৰ নিচিনা ডেকা গাভৰু ল'ৰা ছোৱালীবিলাকে চায় সেইটো কাৰণে কৰিছোঁ যে আপোনাৰ বয়সত কেনেকৈ এইটো কণ্টেণ্ট মনলৈ আহিলে হয় এতিয়া মই মোৰ বন্ধু বান্ধৱবিলাকক বুজাব লগা হৈছে ৱেব ছিৰিজ কি বস্তু আৰু মই নিজেও বহুত পঢ়িব লগা হৈছে বহুত অধ্যয়ন কৰিব লগা হৈছে আচলতে এই গোটেই বস্তুটো সঁচাকৈ ক'বলৈ গ'লে মোৰ ছোৱালীৰ পৰা আহিলে মোৰ দুজনী ছোৱালী আছে নিশংকা আৰু ৰীতিশা তো তেওঁলোক দুইজনীয়ে তাৰমানে লকডাউনৰ সময়ছোৱা বেছিভাগ সময় ৱেব ছিৰিজ চাই পাৰ কৰিছে আৰু সেই তেওঁলোকে মোক দেখুৱালে আচলতে মা এইখন চোৱা এইখন ভাল লাগিব চাই এনেকৈ তেওঁলোকৰ লগত বহি বহি মই যেতিয়া দুই এখন ৱেব ছিৰিজ চালোঁ চাই পেলাই মোৰ ভাল লাগিল কিন্তু মই দেখিলোঁ যে কণ্টেণ্টবোৰ অসমীয়া ভাষাত নহয় যিহেতু ইংৰাজী ভাষাত বা অন্য ফৰেইন লেংগুৱেজত যিবোৰ সিহঁতে কিন্তু পটককৈ বুজি পায় কিন্তু আমাৰ অকণমান বুজিবলৈ অসুবিধা হয় সেইকাৰণে মই ভাবিলোঁ যে নহয় আমাৰোতো এটা মানে মনোৰঞ্জনৰ প্ৰয়োজন আছে আমিও কিছুমান বস্তু চোৱা দৰকাৰ আৰু লগতে বাহিৰৰ কোম্পানীক আমি 800-900 টকা মাহে মাহে ছাবস্ক্ৰাইব কৰি থকাতকৈ যদি আমি আমাৰ নিজৰ এটা কোম্পানী আৰম্ভ কৰিব পাৰোঁ তেতিয়াহ'লে সেইটো ভাল হয় গতিকে এনেকুৱা ধৰণৰ কিছুমান কথা চিন্তা কৰি আচলতে মোৰ দুইজনী ছোৱালীৰ পৰা মই অলপমান অনুপ্ৰাণিত হ'লোঁ তেওঁলোকে মোক কিছুমান আইডিয়াছ দিলে দিয়াৰ পিছত সেইবিলাককে মই নতুন ধৰণেৰে চিন্তা চৰ্চা কৰি আৰু দুইজনীকে আমি এই ভিডিঅ'ৰ দ্বাৰা ধন্যবাদ জনাইছোঁ যে বাইদেউক এনেকুৱা এটা কথাৰ কাৰণে মানে ইমানখিনি মানে কৰাব পাৰিছে বুজাব যে পাৰিছে যে এনেকুৱা এটা প্লেটফৰ্মৰ অসমতো প্ৰয়োজন আছে বুলি হয় আৰু নহয় জেনেৰেশ্যনৰ লগত মই খাপ খাব লাগিব মই সেইকাৰণে মোৰ নিজৰ মানে সদায় মই মোতকৈ সৰু ল'ৰা ছোৱালীৰ লগত বেছি বন্ধুত্ব কৰোঁ কাৰণ সিহঁতৰ পৰাও বহুত কথা শিকিব লগা থাকে সেইকাৰণে মানে জেনেৰেশ্যনৰ লগত খাপ খাব লাগিব সেইকাৰণে ধৰক এতিয়াৰ জেনেৰেশ্যনে সেইটো বস্তু বিচাৰে গতিকে যিটো বস্তু এতিয়াৰ জেনেৰেশ্যনে বিচাৰে আমি যদি তেওঁলোকক সময়ত দিব নোৱাৰোঁ তেতিয়াহ'লে আমি আৰু তেওঁলোকৰ লগত খোজ মিলাব নোৱাৰিম সেইকাৰণে এই বস্তুটো আৰম্ভ কৰিছোঁ আৰু এতিয়া আকৌ আন এটা প্ৰেছাৰ মোৰ ওপৰত আহি আছে সেইটো হৈছে মোৰ ডাঙৰজনী ছোৱালী বাহিৰত থাকে ইউকেত থাকে চ' তাই মানে তাৰ পৰা প্ৰেছাৰ আহিছে তাইৰ বন্ধু বান্ধৱৰ যে 99ক ইণ্টাৰনেশ্যনেল কৰিব লাগে এতিয়া প্ৰথমতে যেতিয়া আমি নেশ্যনেল চিন্তা কৰিছিলোঁ এতিয়া বাধ্যত পৰিছোঁ আৰু আমি সকলো দেশলৈকে এপ্লিকেশ্যন কৰিছোঁ আৰু এইখিনি কিছুমান আমাৰ ফৰ্মেলিটি আছে গভৰ্ণমেণ্টৰ সেইখিনি ফৰ্মেলিটি পূৰা হ'লেই 99ক আমি ইণ্টাৰনেশ্যনেল কৰাৰো পৰিকল্পনাত আছে 99 খুব সোনকালে ইণ্টাৰনেশ্যনেল হ'বলৈ গৈ আছে যিহেতু বাইদেউৰ ছোৱালীৰ দাবী গতিকে সেইটোতো মানিবই গতিকে খুব সোনকালে আমি ইণ্টাৰনেশ্যনেল পৰ্যায়তো আমি 99ক দেখা পাম হয় হয় আমি চেষ্টা কৰিছোঁ খুব এটা গৌৰৱৰ কথা আৰু খুব ভাল লাগিলে আপোনাৰ লগত এই 99ৰ কথা আমি জানি পেলাই আৰু বহুত বহুত ধন্যবাদ থাকিলে আপোনালৈ ইমান ব্যস্ততাৰ মাজত আপুনি এইখিনি সময় দিলে আৰু আমাৰ বাইদেউৰ লগত আৰু এটা ৰাউণ্ড আহি আছে বাইদেউৰ পাৰ্চনেল লাইফৰ কথা আমি জানিব বিচাৰিম এতিয়া কাৰণ বাইদেউৰ বহু দিনৰ পৰা কালচাৰেল জগতখনৰ লগত জড়িত হৈ আছে গতিকে সেই জাৰ্ণিটো আমি জানিম সেইটো আমি নেক্সট ৰাউণ্ডত আমি জানিম এইটো ভিডিঅ'ৰ পৰা আমি ইমানতে বিদায় লৈছোঁ থেংক ইউ ছ' মাছ You look like a guy who could treat me